My channel Advanced Physio Care. মই ডক্টৰ সুনিতা মিৰ্ধা কনসালটেন্ট ফিজিঅথেৰাপিষ্ট আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি জানিম যে হাড়ৰ দুৰ্বলতাৰ কাৰণসমূহ কি কি, ইয়াক কেনেকৈ চিনাক্ত কৰিব পাৰি। নেক্সট হৈছে আপোনাৰ ইয়াক কেনেকৈ ঠিক কৰিব পাৰি। হাড়ৰ দুৰ্বলতাৰ লক্ষণসমূহ প্ৰথমতে চাই লওঁ আহক। হাড়ৰ দুৰ্বলতা চিনাক্ত কৰাটো সহজ নহবও পাৰে, কিন্তু কিছুমান গুৰুত্বপূৰ্ণ লক্ষণৰ ওপৰত যদি আপুনি লক্ষ্য ৰাখে তেনেহলে আপুনি ধৰিব পাৰিব যে আপোনাৰ হাড় দুৰ্বল হৈ পৰিছে। প্ৰথমটো হৈছে শৰীৰৰ বিভিন্ন অংশত বিষ হোৱা আৰম্ভ হয়। সৰু আঘাততো কি হ'ব পাৰে, হাড় ভঙা দেখা যায়। নেক্সট হৈছে আপোনাৰ নখ আৰু দাঁত ভঙা দেখা যায়। আৰু শক্তিহীনতা, আপোনাৰ সহজতে আপুনি কি হৈ পৰে, ভাগৰি পৰে। নেক্সট হৈছে আপোনাৰ যদি এইখিনি দেখা দিয়ে তেনেহলে আপোনাৰ কি গম পাব যে আপোনাৰ হাড় দুৰ্বল হৈ পৰিছে। নেক্সট পাৰ্টটোলৈ আহোঁ যে হাড়ৰ দুৰ্বলতাৰ কাৰণসমূহ কি কি। প্ৰথমটো হৈছে আপোনাৰ পুষ্টিকৰ খাদ্যৰ অভাৱ, মানে ভিটামিন ডি, কেলছিয়াম আৰু ফছফৰাছৰ অভাৱতে আপোনাৰ হাড় দুৰ্বল কৰি তোলে। তো এইটো ফাৰ্ষ্ট হৈছে আপোনাৰ ভিটামিন ডি, কেলছিয়াম আৰু ফছফৰাছৰ অভাৱ। নেক্সট হৈছে আপোনাৰ মেন'পজৰ পাছত মহিলাসকলৰ হৰমনেল পৰিৱৰ্তনৰ ফলত কি হয়, হাড়ৰ ঘনত্ব কমি যায়। ইয়াৰ ফলতো হাড়ৰ দুৰ্বলতা হোৱা দেখা যায়। নেক্সট হৈছে আপোনাৰ এলেহুৱা জীৱন মানে ব্যায়ামৰ অভাৱ আৰু এনেই বহি থকা জীৱন হলেও আপোনাৰ হাড়ৰ ক্ষতি হয়। নেক্সট হৈছে আপোনাৰ ধূম্ৰপান বা মদ্যপান, এইবোৰৰ অভ্যাসে আপোনাৰ হাড়ৰ কেলছিয়াম শোষণ কৰা ক্ষমতা কমাই দিয়ে। নেক্সটটো কাৰণ হৈছে আপোনাৰ বয়স বৃদ্ধিৰ লগে লগে আপোনাৰ হাড়ৰ ঘনত্ব স্বাভাৱিকভাৱেই হ্ৰাস পায়। এতিয়া আহক চাওঁ চিকিৎসা আৰু প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি। খাদ্যৰ পৰিৱৰ্তন কৰিলে যেনে আপোনাৰ খাদ্যত গাখীৰজাতীয় সামগ্ৰী আদি যদি যোগ কৰে তেনেহলে আপোনাৰ নিশ্চয় হাড় মজবুত হৈ থাকিব। ভিটামিন ডিৰ অভাৱৰ পূৰণৰ বাবে আপুনি কি কৰিব পাৰে, ৰ'দৰ পোহৰত এটলিষ্ট 15 to 20 মিনিটছ মান বহিব পাৰে। আপোনাৰ খাদ্যত দাইল, শাক পাচলি, বাদাম এনেকুৱা ধৰণৰ বস্তু যোগ কৰক। যিমান পৰিমাণে খাব ইমান আপোনাৰ স্বাস্থ্য ভালে হৈ থাকিব। নেক্সটটো হৈছে আপোনাৰ ৰেগুলাৰ এক্সাৰচাইজেছ, তাৰে ভিতৰত আপোনাৰ আছে ষ্ট্ৰেচিং, মোবিলিটি এক্সাৰচাইজ আদি। আৰু একো নহ'লেও এটলিষ্ট আপুনি খোজ কাঢ়িব পাৰে আধা ঘণ্টামান। আৰু যিসকল কম বয়সৰ হয় তেওঁলোকে আপুনি স্কিপিং কৰিব পাৰে। এইখিনি যদি কৰে তেনেহলেও আপোনাৰ হাড় মজবুত হৈ থাকিব। নেক্সট হৈছে আপোনাৰ ধূম্ৰপান, মদ্যপান আদি কমাই চলক, নহলে বন্ধ কৰি দিয়ক, তেনেহলেও আপোনাৰ হাড় মজবুত হৈ থাকিব। ডক্টৰৰ লগত কেতিয়া কনসাল্ট কৰিব, যদি বেছি আপোনাৰ সৰু আঘাততো আপোনাৰ হাড় ভঙা দেখা গৈছে তেনেহলে আপুনি আপোনাৰ ডাক্তৰৰ লগত কনসাল্ট কৰক। আৰু অতিৰিক্ত আপোনাৰ যদি ভাগৰ লাগিছে তেতিয়াহলেও আপুনি আপোনাৰ ডক্তৰৰ লগত কনসাল্ট কৰিব পাৰিব। আৰু বহু দিন ধৰি যদি আপোনাৰ দাঁতৰ আৰু নখৰ সমস্যা হৈ আছে তেতিয়াহলেও আপুনি ডাক্তৰৰ লগত কনসাল্ট কৰিব লাগিব। ডাক্তৰে কিছুমান কেলছিয়াম ছাপ্লিমেণ্টছ দিব পাৰে। এইখিনি আপুনি যদি খায় তেতিয়াহলেও আপোনাৰ এই বেমাৰৰ পৰা আপুনি হাত সাৰিব পাৰিব। আশা কৰিছোঁ আপোনালোকক এই হাড়ৰ দুৰ্বলতাৰ কাৰণসমূহ, লক্ষণসমূহ আৰু ইয়াৰ কেনেকৈ ঠিক কৰিব পাৰি এইখিনি আপুনি বুজি পাইছে। আৰু যদি কিবা বুজি পোৱা নাই তেনেহলে কমেণ্ট বক্সত সুধিব পাৰে। আৰু আগন্তুক ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, ধন্যবাদ।